হল মেডাম আহিয়ে বনাই এটা গানে মাৰো ৰ তুমি মই এদিন জানা ঘৰ খাজিমে আমাৰ কাম নাই নেকি না তোৰ লগত মই ঘৰ খাজিব যাম মিস্ত্ৰী মাতি মই গানে মাৰছো দে হয় নেকি দে তাতে জোন থাকিব তাতে তৰা থাকিব তৰাটো কি হল তে জোন আৰু তৰা থাকবা দিতে মগুলি থাকবা দে নাই হা পৰুন কি ফাটা বিন্দু পিন্ধিছে গৈ তোলেছে কি গনছি এটো কি গড়া তামুল তো গড়া তামুল ত্রিশন কোয়া না পাইন লাগছি সেইকাৰণে গড়া তামোল লাগছি পান লাগলে কি গড়া তামুল আনে নেকি গড়া তামোলৰ ইমান বেয়া গন শুনলি পাইন লাগা ভাল হৈ যায় সেইকাৰণে আনছো ও হই ত্রিশন কাইবা আধা ঘন্টাই হল ইটাক লাগি মেম আহিয়ে বনাই মই ফোন কৰো কি তো মোবাইল আনছা কালি দেউতাই এটা আনি দিছি তো মোক কি মোবাইল চা নামটো বাঢ়ি গৈছো ৰ মই মাতি দিম তহঁতে মোবাইল নানিবি হ'ব দে ডাঙৰ হাতৰ ভি সৰু হাতৰ আই দাদা থেৰব ভিব হেল্ল' মেডাম আমি আহিবাৰ আধা ঘণ্টা হল আহিয়ে বনাই কি হাগবা গৈছি গা চা ধুই আহিব হ'ব দিয়ক মেমে দুখৰে হৰে আহিছি না হাগবা যা লেটঙত পল্লাকে মেম আপনি হাগবা যা লেটঙত পড়ছে নেকি ন এ গরু কালি রাতে বিছনার পুরা বসছু ভালকে বহ আজি কিন্তু তন্দক মই ইমান দিনে যে শিকালো তারে পরীক্ষা লম দে আৰু যে মই তো আফিস আনবা দিছলু আনছা না আমার হালত এবার মেসেজও নাই মেম আমার পুখরিয়া নাই মেম বানপানি হতে আমার খালার গতাই মান ফিস ওলে গেছি মেম আমার খালার ফিস মাহান বগলাই গতাই খাই শেষ করে থৈ দিছি মুন্ডাত তো আক মই মাছৰ কথা ক নাই পইচা পইচা হয় নেকি মেম দেখ তেতিয়াহ'লে কালি আনিম দক আমি দে হ'ব দে যাব কালি যে মই তহঁতৰ ছাগালৰ ৰচনা লিখিন বাইছলো কোনি কোনি লেখা নাই থিয়াৰি তহঁতে চিনো লেখা নাই নেকি তই লেখা নাই মেম আমার সকাল নাই কারণে লেখা নাই হয় নেকি তই মেম কালি মামাতে খানা খাবা গেছলো খানা খাবা যেতে লেখা বাঢ়িয়ে গেছে খানা খাবা যাবি পঢ়িবা নাংগে দে আৰু তই লেখা নাই মই লিখি থাকাতে কলম আছে হয় নেকি ইটা চিনোয়ে কাণত ধৰি থাক দে তোৰ ৰচনা খান দিছোন মই চাও মেম মোৰ ৰচনা আপনি লাৰবা নেংগে মই নিজে মাতি শুনে দিম নিজে মাতি শুনে দিবি দে শুনো ছাগাল এবিধ ঘৰচীয়া জন্তু ছাগালৰ চাৰিখন ঠেং থাকে ছাগালৰ কাণ দুখান ছাগালৰ মুখ এখন ছাগালৰ মাথাটো দীঘলা ছাগালৰ চকু দুটা ভেলতা ছাগালৰ দাড়ি গাজে ছাগাল দুই প্ৰকাৰৰ আপা আৰু আপি আপা চানা নহয় আপি চানা হয় আৰু এবিধ ছাগাল থাকে হেতৰ নাম ভকৰা ছাগাল তাৰ স্বভাৱ বেয়া ছাগালৰ নাম যেনে কামো হেনাই বেলেগৰ খেতি খাবা যায় আৰু যধে মধে গালি মাখা খুৱায় ছাগালৰ গাখীৰ খালে বহুত উপকাৰ পায় যেনে হাগিলে মুতা ওলাব পাতিলে গন্ধ ওলাব কিবা খালে ভোক নলগা হ'ব আৰু ভৱিষ্যতক গেলি ছাগাল হোৱাৰ সম্ভাৱনা থাকে আৰু ছাগালৰ 32টা দাঁত থাকে ছাগালে 32টা দাঁত থাকে বুলি তই কি জানাইয়ে আমাৰ গাঁৱত যি ৰতন নৌক মায়েকে ছাগাল বুলি মেতে তাৰ 32টাই দাঁত সেইকাৰণে মই ভাবছো ছাগালৰ 32টা দাঁত আৰু ছাগালৰ 32টা দাঁত থাকে ছাগালৰ লাত গটা বহু আকাৰ আছে যেনে মিনি গল্লা বুন্দা ভাজা বাদাম কাবলি বুট ইত্যাদি
তই হাগা লাগা মানুহ নিচিনা গান গাইছা মেম মোৰ হাগাই লাগছে কি যা তাও এতে আৰু হাগা লাগে গন্ধ ওলাই যাব সব ইটা পৰীক্ষা আৰম্ভ কৰিলো দে কৰক মেম তই হিয়া দিছোন গছৰ পৰা ফল কিয় হৰে কচোন ওপৰত যি হয় মানুহ নাথাকে সেইকাৰণে হৰে হৈছি দে তই উঠ ডাঙৰকে বতা মাৰিলে আমি কি বুলি কওঁ হে প্ৰভু আমাৰ ঘৰটো কিবাকে বচাব মেম আমি কি কম বাহ তোৰ এনসাৰটো কিন্তু বঢ়িয়া লাগছি দে ঠেঙত গু মেম কতে ঠেঙত ক'ত গু মেম আমি যে কওঁ থেংক ইউ একো ঠেঙত গু হয় নেকি মই আৰু হাগবা গেছিলো যি তেতিয়া আৰু ঠেঙত ক'ৰবাত গুচি লাগি আহ বুলি ভাবছিলো নাই দিয়ক তই উঠচোন এইটো লাষ্ট কুৱেশ্যন দে হিন্দীৰ পৰা অসমীয়াত গেলি অনুবাদ কৰিব জানে নে তই পাৰো মেডাম পাৰা দেচোন ক গেৰি পানী মে মতি হে গাহৰি পানী মুতি আছে অ দে যি বহুত ৰ'দ দিছি গৰমো দিছি বহুত আজি দিচোন সমাপ্ত কৰিলো দে এটা কথা ক'ব লগা আছে কি মেম আমাৰ ভিডিঅ' গিলাখান চবে চাই কিন্তু ছাবস্ক্ৰাইব কৰি নকৰে কৈ দিছো আমাৰ ভিডিঅ'টো চাই কিয় ছাবস্ক্ৰাইব নকৰা নো ছাবস্ক্ৰাইব কৰবা লাইকো কৰবা লগতে ঘণ্টা বাতৰিটো দবাই দিবা